হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। বহুদিন হ'ল মই একো ব্লগ দিয়া নাই, তো ভাবিলোঁ আজি এটা ব্লগ দি দিওঁ আপোনালোকৰ কাৰণে। মই এঠাইলৈ গৈ আছোঁ কাম এটাৰ বাবে, চ' ভাবিলোঁ এটা ব্লগ বনাই দিম আৰু আপোনালোককো দেখাম। যাবলৈ লৈছিলোঁহে, দেখিলেনে বৰষুণ, কিন্তু উপায় নাই, যাবতো লাগিবই। ৰাস্তাৰ অৱস্থা দেখিছেনে? এতিয়া গাড়ীৰ বাবে ৰৈ আছোঁ। ইয়াৰ পৰা চাগে মই 7 কিলোমিটাৰ যাব লাগিব। এতিয়া গাড়ীত উঠি মই গৈ আছোঁ। আৰু মই আহি পাই গ'লোঁ। একচুৱেলি মই আহি আছিলোঁ ভেকচিন ল'বলৈ, যিহেতু মোৰ ছেকেণ্ড ড'জৰ টাইম হৈ গৈছিলে আৰু এয়াৰপৰ্টত দি আছে বুলি গম পালোঁ। মোৰ ৰুমৰ পৰা মাত্ৰ 7 কিলোমিটাৰ দূৰ, তো ভাবিলোঁ তাতেই ভেকচিনটো লৈ ল'ম। আৰু ভিৰ কম হয় বুলি কোৱা দেখি ইয়ালৈকে আহিলোঁ। ফাইনেলি ভেকচিন লৈ ল'লোঁ। মই ভাবিছিলোঁ আপোনালোকক ভালকৈ এয়াৰপৰ্ট দেখাম, কিন্তু মানে মই আহোঁতে বৰষুণ দি আছিলে, বহুতেই ঠাণ্ডা টাইপ আছিলে, কিন্তু এতিয়া ৰ'দ দিলে আৰু গৰম গৰম। আৰু মই ভেকচিন লোৱাৰ পাছত মানে একো ভিডিঅ' শ্বুট কৰিব মন নাই, তো আজি মই যাওঁ। তো আপোনালোকক বেলেগ এদিন দেখাম এয়াৰপৰ্টটো ভালকৈ। কিন্তু আজি ছানডে যিহেতু ভাবিছোঁ এঠাইলৈ যাওঁ, আপোনালোকক দেখাই দিম। এয়া ৰুমমেট শুই আছে। এইটো মোৰ ৰুম চাওক, লেতেৰা হৈ আছে, চবফালে এই কাপোৰখিনি ধুব আছে। আৰু ইয়াৰ ৰুমমেট শুই আছে, দেখিছে? এয়া গধূলি আমি হোষ্টেলৰ গোটেইকেইজন ওলাই গৈ আছোঁ। ৰুমৰ ওচৰতে ব্ৰহ্মপুত্ৰ পাৰ, আপোনালোকক দেখাম বুলি ভাবিলোঁ, ব'লক যাওঁ। ये दे सकते हैं ना, ये वाला? हाँ, ये वाला देता है तो लोग। पता है ना, हमें नहीं पता। वो बाकी ये मतलब मार्केट के देने से हम दूसरे के लिए काट देते हैं बस। क्या कोई काम এয়া পাই গ'লোহি ব্ৰহ্মপুত্ৰ পাৰ। পানী কেইদিনমানৰ আগলৈকে বহুত ওপৰলৈকে আছিলে, কিন্তু এতিয়া শুকাই গ'ল। তথাপিতো ইয়াত মানে ঠাণ্ডা হাৱাটো আহি থাকে ন, আহি বহুত ভাল লাগে। ইয়াত আহি খুবেই ফ্ৰেছ ফিলটো আহে, যিহেতু ব্ৰহ্মপুত্ৰৰ হাৱা আহি থাকে। আৰু আপুনি যেতিয়া গৰম অনুভৱ কৰে ন, ইয়াৰ পাৰত আহিব পাৰে, আপোনাৰ পূৰা ফ্ৰেছ ফিল হ'ব আৰু ঠাণ্ডা ফিল হ'ব। পানী বহুত ওপৰলৈকে উঠি আহে যদিও এতিয়া যিহেতু অকণমান শুকাই গৈছে। আৰু ক'ত আপুনি পানী শুকাই গ'লে তাৰলৈকে যাব পাৰে, সেই তাত পূৰা শুকাই যায়, তেতিয়া আহি আৰু ভাল লাগে। এতিয়া আমি ৰুম যাওঁ, বাহিৰত কিবা এটা খাম, তাৰপিছত বেক টু ৰুম। আৰু ব্লগটো আজি ইমানতে সামৰিছোঁ।
যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আগলৈও ভাল ভাল ব্লগ দিবলৈ চেষ্টা কৰিম। যিহেতু এইকেইদিন বিজি আছোঁ, তেনেকৈ ব্লগ বনাব পৰা নাই। তো আশা কৰোঁ অতি সোনকালে আপোনালোকৰ ওচৰলৈ আকৌ এটা নতুন ব্লগ লৈ আহিম।